ছাত্ৰ-ছাত্ৰীসকল আজি এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ ক্লাছ 6ৰ নতুন অসমীয়া উন্মেষ প্ৰথম ভাগ এই কিতাপখনত যিটো 2 নম্বৰ পাঠ আছে শহা আৰু সিংহ, এই পাঠটোৰ যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নসমূহ আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। তোমালোকে শহা আৰু সিংহ নামৰ পাঠটো ভালদৰে পঢ়ি ল'বা, তাৰপিছত এই প্ৰশ্নসমূহ ভালদৰে তোমালোকে বুজি পাবা। এতিয়া আহা প্ৰশ্নসমূহ কি কি আছে আমি চাই লওঁ। এইখিনিতে তোমালোকক এটা কথা কৈ থওঁ যে এনেকুৱা ভিডিঅ' পোৱাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা আৰু কমেণ্ট কৰিবা, ভিডিঅ'টো শেষলৈ চাবা। এতিয়া আহা প্ৰশ্নসমূহ আমি চাই লওঁ। 1 নম্বৰ প্ৰশ্নত আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত প্ৰশ্ন দিয়া আছে, প্ৰতিটো প্ৰশ্নৰে 4টাকৈ অপশ্যন দিয়া আছে। যিটো শুদ্ধ অপশ্যন হয় সেই শুদ্ধ অপশ্যনটো বাছি লৈ তলত দিয়া বৃত্তৰ যিটো শুদ্ধ হয় সেই বৃত্তটো আমি পূৰ কৰিব লাগিব। এতিয়া চোৱা, জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? অপশ্যনকেইটা চোৱা। অৰণ্যখনত মন্দমতী নামৰ সিংহটো থকাৰ বাবে, মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে, সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে, হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। এইটো হ'ব ইয়াত খটো আছে, এই খটোত আমি খ নম্বৰ বৃত্তটো এইদৰে পূৰ কৰি দিব লাগিব। নেক্সট প্ৰশ্ন চোৱা, মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ইয়াতো 4টা অপশ্যন আছে। কুৱাটোত ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে। খ নম্বৰ, কুৱাটোৰ ভিতৰত আন 4টা শহা থকা বুলি ভবাৰ বাবে। নেক্সট আছে ভোকত মন্দমতীৰ পেটে কাও কাও কৰাৰ বাবে। নেক্সট, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰটো, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। ইয়াত আমি খ নম্বৰ বৃত্তটোত এইদৰে পূৰ কৰি দিব লাগিব। নেক্সট 2 নম্বৰ প্ৰশ্নটোত চোৱা, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ছাত্ৰ-ছাত্ৰীসকল, মই এই প্ৰশ্নটোৰ উত্তৰ দিয়া নাই এইকাৰণে যে এনেধৰণৰ প্ৰশ্ন তোমালোকৰ ক্লাছ 6ৰ বাবে পৰীক্ষাত নাহে, সেই গতিকে তোমালোকৰ এই প্ৰশ্নটো মই লিখি দিয়া নাই। নেক্সট প্ৰশ্ন চাবা, শহা আৰু সিংহ সাধুটো কোৱা। তোমালোকে সাধুটো ভালদৰে পঢ়ি ল'বা, তেতিয়া ক'ব পাৰিবা। নেক্সট 4 নম্বৰ প্ৰশ্নত আছে তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচটানি মিলাও আহা। ইয়াত কেইটামান শব্দ দিয়া আছে আৰু অৰ্থও দিয়া আছে। যিটো শব্দৰ লগত যিটো অৰ্থ মিল হয় তাত আমি আঁচটানি মিলাই দিব লাগিব। এতিয়া চোৱা, ক্ষুধা, ক্ষুধাটো হ'ব ভোক, এইটোৰ লগত হ'ব ক্ষুধা মানে ভোক। নিবাৰণ, নিবাৰণটো হ'ব ৰক্ষা বা উদ্ধাৰ। প্ৰতিবিম্ব, প্ৰতিবিম্ব মানে হ'ল চাহ, আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি। তাৰপিছত প্ৰতিবিম্ব, প্ৰতিবিম্বটো ক'লোৱে। হাজিৰ, হাজিৰটো হ'ব উপস্থিত। বন্ধক হ'ব অইনৰ ওচৰত কোনো বস্তু থৈ ঠাই লোৱা কাৰ্য। কেশৰটো হ'ব সিংহৰ ডিঙিৰ দীঘল নোম। নিস্তাৰ হ'ব বাধাকৰণ গুচোৱা কাৰ্য। এইকেইটা তোমালোকে নিজৰ বহীত লিখি ল'বা, পৰীক্ষাত আহিব পাৰে। নেক্সট তোমালোকৰ 5 নম্বৰত আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। এই প্ৰশ্নকেইটা মই বহীত লিখি দিছোঁ, তোমালোকে নিজৰ নিজৰ বহীত লিখি ল'বা। ইয়াত প্ৰশ্নকেইটা আছে, অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? নেক্সট আছে শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল, দৰাচলতে কেইটা শহা আহিছিল? নেক্সট প্ৰশ্ন আছে কুৱাৰ পানীৰ প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? এই 3টা প্ৰশ্নৰ উত্তৰ মই ইয়াত লিখি দিছোঁ, চাবা। প্ৰথম প্ৰশ্নটো হৈছে অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? উত্তৰ হ'ব মন্দমতী নামেৰে এটা সিংহই অৰণ্যৰ জীৱ জন্তুবোৰ যধে মধে বধ কৰিছিল। দৰে চাই ল'বা। নেক্সট আছে শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল, দৰাচলতে কেইটা শহা আহিছিল? ইয়াত হ'ব
শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে এটা শহাহে আহিছিল। নেক্সট প্ৰশ্ন, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? উত্তৰ হ'ব, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কুঁৱাটোত জাপ দিছিল। নেক্সট প্ৰশ্ন 6 নম্বৰত আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো আছে, অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? এইকেইটা মই বহীত লিখি দিছোঁ। প্ৰশ্ন কেইবাটাও আছে। তাৰপিছত নেক্সট প্ৰশ্নটো আছে, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্ব দেখি কি বুদ্ধি পাঙিছিল? নেক্সট আছে, সিংহক কঠিয়াত নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? নেক্সট আছে, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল, মন্দমতীয়ে কিয় কুঁৱাটোত জাপ দিছিল? এই প্ৰশ্নকেইটাৰ উত্তৰো মই বহীত লিখি দিছোঁ। তোমালোকে ইয়াত চাই নিজৰ বহীত লিখি ল'বা। এতিয়া প্ৰথম প্ৰশ্নটো চাবা, অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? এই প্ৰশ্নটোৰ উত্তৰ এইটো। অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে মন্দমতীৰ বাবে প্ৰতিদিনে একোটাকৈ জন্তু ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিব। সেইমতে কাম কৰিলে অৰণ্যত যধে মধে জন্তু বধ কৰাটো বন্ধ হ'ব বুলি ভাবিছিল আৰু সিহঁতো বাচি থাকিব বুলি ভাবিছিল। এইদৰে লিখি ল'বা। নেক্সট প্ৰশ্ন, কুঁৱাৰ পানীত শহাটোৱে নিজৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি ভাঙিছিল? উত্তৰ হ'ব, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্ব দেখি মনত এটা বুদ্ধি ভাঙিছিল যে যিকোনো উপায়েৰে মন্দমতীক কুঁৱাটোৰ ওচৰলৈ আনিব পাৰিলে কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পালে অইন এটা সিংহ বুলি মাৰিবলৈ কুঁৱাৰ পানীত জাপ দিব আৰু তেতিয়া মন্দমতী মৰি থাকিব। একেবাৰে শ্বৰ্ট কৰি মই লিখি দিছোঁ তোমালোকৰ সুবিধা হোৱাকৈ। নেক্সট 9 নম্বৰ প্ৰশ্নটোত আছে, সিংহক কঠিয়াত নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? ইয়াৰ উত্তৰত হ'ব, সিংহক কঠিয়াত নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কৈছিল, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়ে আমি 5টা শহা একেলগে আপোনাৰ ওচৰলৈ লৈ আহিছিলোঁ। বাটতে আন এটা সিংহই আমাক বাট ভেটি ধৰি সুধিলে, তহঁত কলৈ যাৱ? তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ, মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে, গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল, এই বনৰ ময়ে ৰজা, তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল? এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন, মই তাৰ লগত যুঁজি চাম। যদি সি মোতকৈ বলী হয় তেন্তে সিয়ে তহঁতৰ ৰজা হ'ব। তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল, সেই কথা হ'ব নোৱাৰে। তহঁতে ছল কৰি মোৰ পৰা হাৰি যাব নোৱাৰ। তহঁতৰ 5টাৰ 4টা বন্ধাকত থাক, এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি। গতিকে মহাৰাজ, এতিয়া আপুনিয়ে ইয়াৰ এটা বিহিত ব্যৱস্থা লওক। এইবুলি শহাটোৱে ইনাই বিনাই সিংহটোৰ মন্দমতীৰ ওচৰত কৈছিল। নেক্সট প্ৰশ্ন আছে, কুঁৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল, মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল? উত্তৰ হ'ব, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই নাছিল। মন্দমতীয়ে কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাই আন এটা সিংহ বুলি ভাবিছিল আৰু তেতিয়া সিংহটোক ধৰোঁ বুলি কুঁৱাটোত জাপ দিছিল। নেক্সট 7 নম্বৰত আছে প্ৰশ্ন। 7 নম্বৰত আছে, কোনে কাক কিয় কৈছিল? প্ৰথমটো আছে, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। খ নম্বৰ প্ৰশ্নটোত আছে, কি তাৰ ইমান সাহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। এই দুটাৰ প্ৰশ্নৰ উত্তৰো মই
বহীত লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা নিজৰ বহীত লিখি ল'বা। প্ৰথমটো আছে, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। ইয়াৰ উত্তৰ হ'ব, মন্দমতী নামৰ সিংহটোৱে যেতিয়া অৰণ্যৰ জীৱ জন্তু যধে মধে বধ কৰিছিল তেতিয়া শহাটোৱে মন্দমতীক উক্ত কথাষাৰি কৈছিল। নেক্সট খ নম্বৰটোত আছে, কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। উক্ত কথাষাৰ মন্দমতী নামৰ সিংহটোৱে শহাটোক কৈছিল কাৰণ শহাটোৱে আহি থাকোঁতে বাটত আন এটা সিংহ লগ পোৱা বুলি কৈছিল আৰু মন্দমতীক সেই সিংহৰ ওচৰলৈ লৈ যাবলৈ কোৱা বুলি কৈছিল। এইদৰে তোমালোকে লিখিবা। নেক্সট 8 নম্বৰত আছে, ইয়াত কিতাপতে দি দিছোঁ, বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। ইয়াত কেইটামান শব্দ দিয়া আছে, বিপৰীত শব্দবিলাক লিখিব লাগিব। নিৰ্বলী, সুখ, স্থিৰ, দূৰ, বৰ্জন, প্ৰজা, অসন্মত, চঞ্চল। ইয়াৰ নিৰ্বলী হ'ব বলি, সুখ, দুখ, স্থিৰ, অস্থিৰ, দূৰ, ওচৰ, বৰ্জন, গ্ৰহণ, প্ৰজা, ৰজা, অসন্মত, সন্মত, চঞ্চল, গহীন। তাৰপিছত 9 নম্বৰত আছে বাক্য সাজা, ৰাজত্ব, প্ৰস্তাৱ, প্ৰতিবিম্ব, প্ৰতিধ্বনি, অনায়াসে। ইয়াত হ'ব, প্ৰাচীন কালত ৰজাই ৰাজত্ব চলাইছিল। প্ৰস্তাৱ, সভা সমিতিবোৰত প্ৰস্তাৱ লোৱা হয়। এইদৰে একেবাৰে সহজ কৰি মই বাক্য সাজি দিছোঁ। প্ৰতিবিম্ব, শহাটোৱে কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাইছিল। প্ৰতিধ্বনি, মন্দমতীয়ে কুঁৱাৰ পৰা নিজৰ গৰ্জনীৰ প্ৰতিধ্বনি শুনা পালে বা পাইছিল। এনেদৰে লিখিবা। অনায়াসে, ল'ৰাটোৱে কাঁইটীয়া ৰাস্তাটো অনায়াসে পাৰ হৈ গ'ল। তাৰপিছত জানো আহাৰ, তাত চাবা, ভোকত মোৰ পেটে কাও কাও শব্দ কৰিছে। ইয়াত কাও কাও হ'ল ভোকত পেটত সৃষ্টি হোৱা শব্দৰ অনুকৰণত কোৱা শব্দ। এনেদৰে জীৱ জন্তু, চৰাই চিৰিকটি, গাড়ী মটৰ আদিৰ শব্দৰ অনুকৰণত সৃষ্টি হোৱা শব্দবোৰেই হ'ল অনুকাৰ শব্দ। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি পৰীক্ষাত আহে অনুকাৰ শব্দ কাক বোলে বা অনুৰূপ শব্দ কাক বোলে, তোমালোকে মুখস্থ কৰি ল'বা। ইয়াৰ পৰাই জীৱ জন্তু, চৰাই চিৰিকটি, গাড়ী মটৰ আদিৰ শব্দৰ অনুকৰণত যিবিলাক শব্দৰ সৃষ্টি হয় তাকে অনুকাৰ শব্দ বুলি কোৱা হয়। উদাহৰণস্বৰূপে কাউৰীৰ কা কা, কুকুৰৰ ফৌ ফৌ, মেঘৰ গিৰ গিৰ, ঘড়ীৰ টিক টিক আদি। তাৰপিছত আছে, এইবাৰ তোমালোকে তলৰ বাক্যটোলৈ মন কৰাচোন। ইয়াতো দিয়া আছে কি, শহাটোৱে ভয়তে ইনাই বিনাই ক'লে, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। ইয়াত ইনাই বিনাই, এই যে ইনাই বিনাই শব্দ দুটা দিয়া আছে, শব্দটোৰ মূল অৰ্থপূৰ্ণ শব্দটো হৈছে বিনাই। এই দুটা শব্দৰ ভিতৰত বিনাই শব্দটোৱে মূল শব্দ, ইয়াৰ অৰ্থ আছে। কিন্তু ইনাই শব্দটো মূল শব্দ নহয়, ইয়াৰ অৰ্থ নাই। ইনাই শব্দটোৰ নিজা কোনো অৰ্থ নাই, ই অৰ্থহীন শব্দ। বিনাই শব্দটোৰ ধ্বনিৰ অনুকৰণতহে ইনাই শব্দটোৰ সৃষ্টি হৈছে। এই অৰ্থহীন শব্দবোৰ মূল শব্দৰ আগত বা পাছত বহিব পাৰে। এনেকুৱা অৰ্থহীন শব্দ মূল শব্দৰ কেতিয়াবা আগত কেতিয়াবা পাছত বহে, কিয়নো মূল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ তাৰ লগত কেতিয়াবা শব্দটোৰ সৈতে অৰ্থহীন শব্দ ব্যৱহাৰ কৰা হয়। এই যে মূল শব্দটো বিনাই, এনেকুৱা ধৰণৰ মূল শব্দৰ আগত বা পিছত অৰ্থহীন শব্দ এইকাৰণে লগোৱা হয় যাতে মূল শব্দটোৰ কি হয়, অৰ্থৰ জোৰ বুজায়। সেইবুলি কিছুমান অৰ্থহীন শব্দ আগত বা পিছত লগোৱা হয়। এইদৰে অনুৰূপ শব্দৰ সৃষ্টি হয়। আৰু এইদৰে অনুৰূপ শব্দৰ সৃষ্টি হয়, যেনে খৰ চৰ, মাছ তাছ, ইনাই বিনাই। এইটো খৰটোৰ মিনিং আছে, চৰটোৰ আমাৰ মিনিং নাই। এই খৰ শব্দটোৰ জোৰ বুজাবলৈ চৰ ব্যৱহাৰ কৰা হৈছে, যেনে মাছ তাছ, ইনাই বিনাই। গতিকে তোমালোকে ইয়াৰ পৰাই চাই মুখস্থ কৰি ল'বা। 10 নম্বৰ প্ৰশ্নত আছে, তলত দিয়া দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। ইয়াত এটা
এপাহ ফুল দিয়া আছে এই ফুলপাহত কেইটামান শব্দ আছে খিলখিল গুণগুণ ৰিব ৰিব টোপ টোপ জকমক লপহ কুলকুল এইকেইটা শব্দৰে এই বাক্য কেইশাৰী আমি পূৰ কৰিব লাগিব। ইয়াত আছে জুনুমণিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কি আছে ডেছ কৈ বৈ গৈছে। ইয়াত হ'ব কুলু কুলুকৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ ডেছ কৈ ফুলি আছে। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই ডেছ কৈ উৰি ফুৰিছে। ইয়াত হ'ব গুণ গুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ ডেছ কৈ সৰিছে। নিয়ৰৰ টোপালবোৰ টোপ টোপকৈ সৰিছে। ডেছ কৈ বতাহ বলিছে। ৰিব ৰিবকৈ বতাহ বলিছে। গোলাপৰ পুলিটো ডেছ কৈ বাঢ়ি আহিছে। গোলাপৰ পুলিটো লহ পহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে ডেছ কৈ হাঁহিছে। তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে। এইকেইটা এনেদৰে লিখি ল'বা। নেক্সট 11 নম্বৰত আছে দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা। ইয়াত উদাহৰণ হিচাপে দিয়া আছে অন্তমিল থকা শব্দ আমি লিখিব লাগিব। ইয়াত আছে গলগলীয়া সলসলীয়া চলচলীয়া মলমলীয়া। ঠিক সেইদৰে চিকচিকীয়াটো লিখিব দিছে, জকমক লিখিব দিছে আৰু চিকচিক লিখিব দিছে। চিকচিকীয়াটো হ'ব চিকচিকীয়া, খিচখিচীয়া, মিটমিটীয়া। জকজকটো হ'ব খকমক, চকমক, টকটক। চিকচিকটো হ'ব জিকমিক, চিকমিক, ৰিব ৰিব। এনেদৰে লিখি ল'বা। তাৰপিছত 12 নম্বৰত আছে তলত দিয়া দফাটোৰ উপযুক্ত স্থানত জ্যোতি চিহ্ন ব্যৱহাৰ কৰা। তোমালোকে জ্যোতি চিহ্ন গম পোৱা নাই বাৰু। জ্যোতি চিহ্নত বহিব আমাৰ কমা বহে, এইবিলাক জ্যোতি চিহ্ন। ইয়াত লিখি দিছে জ্যোতি চিহ্ন এইবিলাক। তাৰপিছত ছেমিকলন, কলন এইটো কমা বুলি কয়। তাৰপিছত দাঢ়ি বুলি কয়। তাৰপিছত সম্বন্ধ বাচক এইডাল হৈছে সম্বন্ধ বাচক এনেকুৱা। তাৰপিছত আছে ঊৰ্ধ কমা এইদৰে এইবিলাক হৈছে জ্যোতি চিহ্ন। এইডালক ডেছ বুলি কয়। ইয়াত কেইটামান লাইন দিয়া আছে য'ত যিটো জ্যোতি চিহ্ন হয় ব্যৱহাৰ কৰিব লাগিব। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে কি তাৰ ইমান সাহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। ইয়াত আমি জ্যোতি চিহ্ন ক'ত কোনটো হ'ব। ইয়াত আছে কি তাৰ ইমান সাহ। এই কি শব্দটোৰ ওপৰ ফালেদি আমাৰ কমা দিব লাগিব, ঊৰ্ধ কমা। তাৰপিছত ইয়াতে সম্বন্ধ সূচক এটা চিন দিব লাগিব, জ্যোতি চিহ্নডাল দিব লাগিব। তাৰপিছত তাৰ ইমান সাহ ইয়াতো হ'ব ইয়াতো হ'ব সম্বন্ধ সূচক জ্যোতি চিহ্ন। এতিয়া মোক তাৰ ওচৰলৈ লৈ ব'ল। ইয়াত হ'ব দাঢ়ি। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। ইয়াত লাষ্টত হ'ব দাঢ়ি আৰু এইপিনে ঊৰ্ধ কমা। এইটো যে কমা আমি আৰম্ভ কৰিছিলোঁ ইয়াত কমা শেষ কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানে। ধন্যবাদ।